নমস্কাৰ সকলোকে। আজি মোৰ মিনি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বেজনী ভাত খাবলৈ ওলাইছোঁ। আমাৰ ইয়াতে ঘৰৰে হয়। ৰাতিপুৱা চব্জি কাটি আহিলোঁ, হ'লেও এতিয়া আকৌ অকণমান ৰেডি কৰি মেলি ওলাই গৈছোঁ। এনেকৈ নৰ্মেলি কাপোৰে পিন্ধি গৈছোঁ, যিহেতু ওচৰতে আৰু এনেও কামেই কৰিব লাগিব। সেইকাৰণে মই এনেকৈ চিম্পুলকৈ পিন্ধি গৈছোঁ। মই ওলাং মানে দেৰিয়ে হ'ল, টাইম বহুতেই হৈ গ'ল। এতিয়া মই অকলে যাওঁ ইয়াৰ পৰা, মানুহ চবেই গ'ল। ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া মই আহি পাই দেখিছোঁ যে এফালে মিঠাই পেকিং কৰাত ব্যস্ত সকলোৱে। এফালে মোৰ সখী, এফালে মোৰ এই জাজলী মানে এই ঘৰৰ ডাঙৰ বোৱাৰী, সেইজনীও মোৰ জাজলী। এইফালে কণমানিজনী, ইয়াৰে মুখত ভাত দিয়া আজি মানে বেজনী ভাত বুলি কোৱা হয়। এফালে মাকজনী, এয়া আৰু আমাৰ ঘৰৰ মানুহখিনি ঘৰ শুই আছে। এইফালে আকৌ ভকতকেইজনে নিয়মখিনি কৰি আছে বাহিৰত। এইফালে চব্জি কাটি কিনি মদ অকণমান দি লৈছে, মাংস অলপ ভাজি কিনি এইফালে খাই আছে বাইদেউহঁতে, আইতা বাইদেউ। ইয়াত আমি চব্জি কাটি মেলি এয়া মচত খাই লওঁ আৰু এইফালে চাহ পানী বহাই থৈছে। এইফালে ওপৰত ভাত শাক সিজাইছে, আপোনালোকক দেখুৱাম অলপ। ইয়াতে উঠি যাম দেই, অলপ বৰষুণ দিছে যে সেইকাৰণে ওপৰতে ভাত শাক বনোৱা কৰিছে। মই ইমান বেয়া বেয়াকৈ পাই আছোঁ। খালোঁ আলহী আহি গ'ল আৰু দেই। সেইফালে ঘৰ আলহী আহিলে। এইফালে পূৰা দালি চালি লৈ আহিছে, মদ চদ লৈ আহিছে। বাবা বাল্টিং চুলাই মদ যি আনিবলগীয়া আছে লৈ আহিছে আৰু আকৌ ঘৰৰ পৰা। এইফালে মিঠাই পেকিং নাই হোৱা, কৰি আছে, শেষ হ'লগৈ এতিয়া। ফাইনেলি এতিয়া খাবলৈ হৈ গ'ল। এইফালে ভাত চাত দি আছে মানুহক। আলহীও আহি আছে, ইমান ডাঙৰকৈ নাই পতা, যদিও আহিছে মানুহ, যিমানখিনি মাতিছে আহিছে। আৰু আমিও খাই ল'লোঁ। খাই আমি ঘৰলৈ আহি গ'লোঁ আৰু দেই। ইমান ভাগৰ লাগিলে, গোটেই কাঁহী বাতি ধুই মেলি আহিলে। এইফালে চাদৰত চাওকচোন কিমান লেতেৰা লাগিলে, গোটেই ফুটছাই চুটছাই লাগি গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।